Hi guys, very good morning. So welcome back to my YouTube channel. So guys, মই এটা আছো বৰ্তমান ভেৰাকুছিত আৰু আপোনালোকে দেখা পাইছে আইৰিয়া ফুড কোৰ্ট বুলি ৰেষ্টুৰেন্ট এটা হয়, ৰিজৰ্টো হয়। তো আপোনালোকে আহি কিনে থাকিব পাৰিব, হোম ষ্টে নিচিনা হয়, মানে হোটেল আৰু বহুত ডাঙৰখিনি হোটেল। তো ইয়াত আজি এৰেঞ্জ কৰা হৈছে ৰিংচিমনি। তো বিশেষকৈ ইয়াতে দেখা পাইছে কি ধুনীয়া পৰিৱেশ, ৰাস্তা কাষতে আপোনালোকে আহিলে ধুনীয়াকৈ দেখা পাই যাব। তো আপোনালোকক মই আজি অলপ শ্বেয়াৰ কৰি দিম তো ৰিংচিমনি। তো আপোনালোকে সেই পষ্ট দেখা পাইছে, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু আপোনালোকে যদি নতুন বিভাগ হয় তো প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়াহে এনেকুৱা আপোনালোকে নতুন নতুন ভিডিঅ' লগে লগে মেছেজ পাই যাব। তো গাইজ কাইলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, লেটছ গো। মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা তো গাইজ আপোনালোকে দেখাব পাৰে। আৰু ইয়াতে মানে লিচুৰ বাগান হয়। তো চাক কি ইমানটা ঢেৰ গছ আছে, লিচু গছ। তো ইয়াতে চাক গাইজ কি খানা পাব, ইয়াতে পষ্টৰ মাৰা আছে। আৰু লগতে পিনে নাই কি ধুনীয়া পৰিৱেশ, লিচু গছৰ তলত কি ধুনীয়া কেম্প বান্ধি থাকিব পাৰিব, মানে অলৰেডি ইয়াত আছে। তো ইয়াত হয়তো চাগে ভাড়াটো বেলেগ বেলেগ হ'ব পাৰে। আৰু লগতে চাক চাংঘৰো আছে, লিচু গছৰ ওপৰত তাত চাংঘৰ ধুনীয়াকৈ বনাইছে, মানে কি ধুনীয়া পৰিৱেশ, গছৰ তলত বহি আপুনি ফিল ল'ব পাৰিব, কি ধুনীয়া। বিশেষকৈ মানে কি গৰম দিনত বহুত ভাল লাগিব আহি, মানে ঠাণ্ডা দিনত চাগে বেছি ঠাণ্ডা হ'ব পাৰে। তো গৰম দিনত মানে কি ধুনীয়া বতাহ লাগি থাকিব। আৰু চাংঘৰত উঠি মজাটোৱে বেলেগ, চাংঘৰৰ পৰা উঠি খানা খোৱা, চাহ খোৱা, যিকোনো নোখোৱা কিয় মানে ফিলটো ভাল লাগে। আৰু মানে এটা নেচাৰেল ফিল এটা ল'ব পাৰে কি ধুনীয়াকৈ। তো চাক কি ধুনীয়া পৰিৱেশ গাইজ চাক। তো বহুতে মানুহ চিনি পায় আৰু বহুতে মানুহ ইয়াত আহিছেও। তো গতিকে আপোনালোকে আহিব পাৰিব, যদি আহিব বিচাৰে এইটো ভিডিঅ'টো চাই ধুনীয়াকৈ ৰাস্তা কাষতে আপোনালোকে ভেড়া গুচি গৈ। আৰু চাক গাইজ কি ধুনীয়া কিট ডগি ভাই চাক নে কি কুকুৰ আহি গ'লে মোৰ ওচৰত। তাৰ মাক বাপেক ল'ৰা ছোৱালী গোটেইকেইটা একে সমানে আছে। আৰু ভাল লাগিছে, এইটো বেছি ভাল লাগিছে। বহুত শকত আছিলে, নিব মন আছিলে কিন্তু নিদিয়ে বোলে, লৈ যাবলৈ মন আছিলে। তো চাক গাইজ কি ধুনীয়া, মই বহুত ভাল পাওঁ কুকুৰ মেকুৰী, বহুতে ভাল লাগে মোক, মানে চাক। এইটো তাৰ মাক হয়, কি মৰম কৰি দিছে চাক না, বাপৰে বাপ। অলপ চাংঘৰ অলপমান আধা লাগি বেগাই যাওঁ, মানে উঠি গৈ আছো। তো চাক গাইজ কি ধুনীয়াকে চব বেম্বুৰ লগতে ধুনীয়াকে বনাইছে, দেখা পাইছে আপোনালোকে। আৰু ওপৰতো চাক গোটেই এইটো আপোনাৰ তাল গছৰ পাত, এইটো হয় তাল গছৰ পাত, কি ধুনীয়াকে সজাই দিছে, তাল গছৰ পাতেদি বনাইছে। আৰু মানে গৰম দিনত মানে এনেকুৱা দি বনালে মানে কি ঠাণ্ডা হয়। আৰু মানে টিং দিলেতো টিঙৰ টাপৰ পৰা ৰ'দৰ টাপটো টিঙত আহিতো বহুত গৰম হয়তো, এনেকুৱা দিলে মানে ধুনীয়া। আৰু চাক কি নাজাৰা। আৰু যদি ৰাতি যদি এনেকুৱা যদি থাকিব বিচাৰে তো এনেকুৱাতো থাকিব পাৰিব, কি ধুনীয়াকৈ বনাই ৰাখিছে। তো ইয়াক চাক গাইজ কি ধুনীয়াকৈ। যদি ৰাতি আপোনাক ইয়াত থাকিম বুলি কয়, যদি এইবিলাকত থাকিব মন নাই, ইয়াত থাকিম বুলি কয়, ইয়াতো থাকিব পাৰিব। তো মানে ফেচিলিটি বহুতখিনি ফেচিলিটি ভালে আছে। তো আপোনাৰ ইচ্ছামতে থাকিব পাৰিব, কি ধুনীয়াকৈ বনাই ৰাখিছে। তো আহিব পাৰে, ধুনীয়া সহযোগ ধুনীয়াকৈ চাই যাব পাৰিব, ধুনীয়াকৈ এনজয় কৰি যাব পাৰিব। তো আপোনালোক আৰু ৰিংচিমনিৰ প্ৰগ্ৰামবিলাক আপোনাক জোগাই থাকিম, তো চাই দিব শেষলৈকে ভিডিঅ'। তো গাইজ ফাইনেলি আহি পালেহি দৰা ঘৰৰ মানুহ। তো ইয়াত চাওক গাইজ, তো দৰা ঘৰৰ মানুহ আহি থিয়া হ'ব। তো ইয়াতে ধুনীয়াকৈ কৰি ধুনীয়াকৈ লৈ যাব। তো চাওক গাইজ কি ধুনীয়াকৈ চবৰে আহি পালে দৰা ঘৰৰ মানুহবোৰে। মাজতে মই তোমাকে বাচিম চাবা, সপোনতো দি থকতো তুমি জানা। হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা, তুমি মই তোমাৰ এক হৈ ৰং সদায়। মোৰ
শুই আছোঁ তো ভাত খোৱা ভিডিঅ' নবনালোঁ তো গাইছ আজি খানাত কি পোলাও ৰুটি আৰু মটন আৰু চিলি ফিছ আৰু আপোনাৰ মাটি দালি আৰু দালি প্লেন দালি পাপৰ আৰু মিক্স ভেজিটেবল ভাজি আৰু লগতে আৰু কি আছে পোলাও আছে আৰু আপোনাৰ চালাড তো এই আজি বিয়াৰ খানা বিয়া বুলি কওঁ ধৰি লওক তো এতিয়া খাই অলপ ৰেষ্ট কৰি আছোঁ তো আপুনি চাওক তো এতিয়া দৰা পাৰ্টি জনাই তো দৰা পাৰ্টি গ'লে কেতিয়া আমি ঘৰত যামগৈ আৰু ভিডিঅ'টো সামৰি মাৰিম তো আপোনালোকক বেছি আজি ভিডিঅ'টো মই শ্বুট কৰা নাই তো জাষ্ট আপোনাৰ অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো গাইজ চাই এনজয় কৰিব অলপ চাই ভিডিঅ'টো সামৰি মাৰিম লগতে সন্ধিয়াও হৈ আহিছে The next day. Good morning guys. So কালি সন্ধিয়া আকৌ ভিডিঅ' বনোৱা নহ'লে তো আহি কেনে ৰেষ্ট কৰিলোঁ তো ভাগৰ লাগিলে তো সেই গাইজ এতিয়া আজি আকৌ ৰাতিপুৱা ডিউটি আহিব লাগে তো সেইকাৰণে সকলোৱে কুকি গ'লোঁ আৰু অহা ভিডিঅ' কৰা নহ'ল কালি ভিডিঅ'টো সমাপ্ত কৰা নহ'ল তো গাইজ এতিয়া বৰ্তমান মই আছোঁ বাইদেউৰ স্কুলৰ ডিউটিতে তো মই এতিয়া ভাত খাব আহিছোঁ তো গাইজ আজি ভিডিঅ'টো সেইখিনিয়ে আছিলে তো গাইজ এতিয়া আপোনালোকে চাই পাইছে ভিডিঅ'টো প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকন দবাই দিব আৰু যদি মোৰ পুৰণা ভিডিঅ' যদি চাব বিচাৰে তেনেহ'লে প্লিজ মোৰ বেল আইকনত নহ'লে বা আপোনালোকে মাতলাই ব্লগত লিংক আছে আপুনি তাত দিলে মোৰ বহুতখিনি ভিডিঅ' আপোনাৰ পুৰণা চাই দিয়া তো গাইজ আজি ভিডিঅ' সামৰি মাৰি আপোনালোকৰ সময়লৈ বাই বাই